নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰে সকলোকে আপোনালোকৰ এই চেনেল জাজাবৰি টক শ্ব'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। হয়, বহুত মাহৰ মূৰত মই ভিডিঅ' দিবলৈ লৈছোঁ এই চেনেলটোত। হয়তো আপোনালোকে বহুতে মোক পাহৰি পেলালে, যদিও বেছি ছাবস্ক্ৰাইবাৰ নাই। তথাপিও যিখিনিয়ে মোক ভিডিঅ'খিনি চাই তেওঁলোকক সকলোকে ধন্যবাদ। আৰু নতুন বছৰ, নতুন উৎসাহেৰে, নতুন উদ্যমেৰে মই পুনৰ এই চেনেলত ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। আৰু প্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ 2022 চনৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো যাতে আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ, মংগলময় হওক। তেতিয়াহ'লে বেছি পলম নকৰোঁ, আহক এটা নতুন ভিডিঅ'ৰে আমাৰ এই চেনেলটো, আপোনালোকৰ এই চেনেলটো আকৌ আৰম্ভ কৰোঁ। আজি এখন নতুন চিনেমাৰ এটা সৰু ৰিভিউৰে আমাৰ এই চেনেলটো পুনৰ এবাৰ ষ্টাৰ্ট কৰোঁ। আজি যিখন চিনেমাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ, সেই চিনেমাখন এখন ছুপাৰ হিৰ' চিনেমা হয়। কিছুদিন আগতে মই অসমীয়া ছুপাৰ হিৰ' ৱেব ছিৰিজ মৃত্যুঞ্জয়ৰ ওপৰত এটা ৰিভিউ দিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, আই বাটনত লিংক দি দিম। আজি এইখন যোনখন চিনেমাৰ কথা কৈছোঁ, সেইখন এখন ভাৰতীয় পটভূমিত নিৰ্মিত হোৱা এখন ছুপাৰ হিৰ' চিনেমা। এই চিনেমাখন মূলতঃ এখন মালায়ালম ভাষাৰ চিনেমা হয়, কিন্তু চিন্তা নকৰিব, চিনেমাখন আপোনালোকে নেটফ্লিক্সত হিন্দী ডাবিঙতো পাব, আৰু খুব সুন্দৰ হিন্দী ডাবিঙত চিনেমাখন উপলব্ধ। এই চিনেমাখন পৰিচালনা কৰিছে বাজিল জোচেফে, আৰু এই চিনেমাখনৰ নাম হৈছে মিন্নল মুৰলী। হয়, মিন্নল মুৰলী এখন মালায়ালম চিনেমা হয়, ছুপাৰ হিৰ' চিনেমা। আৰু এই চিনেমাখনত টভিনো থমাছ, গুৰু সুন্দৰম আদি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। এই চিনেমাখনৰ বিষয়ে যদি একেষাৰে মই ক'বলৈ যাওঁ, তেতিয়াহ'লে মই এইটোৱে ক'ম যে ভাৰতীয় পটভূমিত নিৰ্মিত হোৱা এইখন এতিয়ালৈকে এখন খুব সুন্দৰ ছুপাৰ হিৰ' চিনেমা। বলিউডত আগতেও ছুপাৰ হিৰ' চিনেমা বহুতো বনিছে, কিন্তু এটা অৰিজিনেল কাহিনীৰ সৈতে এই চিনেমাখনত পৰিচালকে যি ধৰণে কাহিনীটো আগবঢ়াই নিছে, সেয়া সঁচাকৈ প্ৰশংসনীয়। চিনেমাখনৰ কাহিনীটো হৈছে মূলতঃ এনেকুৱা ধৰণৰ: এজন জয়ছেন নামৰ এজন ল'ৰা আছে, আৰু তেখেত এখন সৰু গাঁৱত বাস কৰে। তাৰ কিছুমান সপোন আছে আমেৰিকা যোৱাৰ, কিন্তু তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈ যোৱাৰ পিছত সি কিছুমান দুখত থাকে, আৰু এদিন তাৰ গাত বিজুলী পৰি কিছুমান শক্তি সি পাই যায়। ছেইম তেনেকুৱা বিজুলী পৰে আৰু এজন মানুহ, নামটো হৈছে শিবু, আৰু দুয়োজনৰ গাত কিছুমান শক্তি আহে। এই শক্তিখিনি অহাৰ পিছত তেওঁলোকে শক্তিখিনি কিদৰে ইউজ কৰে, সেয়া চিনেমাখন আপোনালোকে দেখিবলৈ পাব। আৰু এই চিনেমাখনৰ কাহিনীভাগ 90ৰ দশকত পটভূমিত নিৰ্মিত হৈছে। এই চিনেমাখনৰ আটাইতকৈ উল্লেখনীয় দিশটো হ'ল যে এই চিনেমাখনৰ যিটো কাহিনী, ছুপাৰ হিৰ' চিনেমা হয়, কিন্তু ইয়াত ছুপাৰ হিৰ' লগতে আপোনালোকে এটা অৰিজিনেল কাহিনী পাব, আৰু এটা খুব সুন্দৰ ভাল পৰিচালনা আপোনালোকে ইয়াত দেখিবলৈ পাব। চিনেমাখনৰ আৰু এটা উল্লেখনীয় দিশ হ'ল যে এই চিনেমাখনত পৰিচালকে অকল ছুপাৰ হিৰ' কথাটোকে ওলোৱা নাই, কেৰেক্টাৰ ডেভেলপমেণ্টত গুৰুত্ব দিছে, মানুহৰ আৱেগক, ইম'শ্যনছক গুৰুত্ব দিছে, আৰু এটা ভাল কাহিনীক সুন্দৰভাৱে উপস্থাপন কৰিবলৈ পৰিচালকে চেষ্টা কৰিছে। ছুপাৰ হিৰ' চিনেমা বুলি ক'লে আমাৰ মাইণ্ডত একশ্যন চিনৰ কথা আহে, VFXৰ কথা আহে, কিন্তু পৰিচালকজনে এই সকলো দিশক সংগতি ৰাখি এটা ভাল কাহিনীৰ সৈতে কেনেদৰে ছুপাৰ হিৰ' চিনেমা বনাব পাৰি, আৰু কম বাজেটত এই চিনেমাখন চালে আপোনালোকে গম পাব পৰিচালকে খুব সুন্দৰভাৱে এই কথাটো ইয়াত উপস্থাপন কৰিছে। এই চিনেমাখন মই এখন সঁচাকৈ স্পেচিয়েল চিনেমা বুলি ক'ব বিচাৰোঁ। কেলৈ কৈছোঁ? কাৰণ এই চিনেমাখন মাত্ৰ 20 নে 25 কোটি টকা বাজেটত বনিছে, আৰু যি ধৰণে ইয়াত চিনেমাখন বনোৱা হৈছে সঁচাকৈ প্ৰশংসনীয়। ইয়াত কোনো হেভি VFX নাই, কোনো হেভি একশ্যন চিন নাই, কিন্তু যিখিনি আছে সেইখিনি খুব সুন্দৰভাৱে পৰিচালকে উপস্থাপন কৰিছে। কম VFX ইউজ কৰি কিদৰে এখন ভাল ছুপাৰ হিৰ' চিনেমা বনাব পাৰি, ইয়াত পৰিচালকে দেখুৱাইছে। ইয়াত কিছুমান একশ্যন চিন আছে যিবোৰ, আৰু কিছুমান ষ্টাণ্ট আছে যিবোৰ এক্টৰ্ছ কেইজনে নিজেই কৰিছে, কোনো VFX ইউজ কৰা নাই, আৰু সেয়া সঁচাকৈ প্ৰশংসনীয়। এই মিন্নল মুৰলী চিনেমাখনত আৱেগৰ ওপৰত গুৰুত্ব দিছে। ছুপাৰ হিৰ' হয় যদিও কিদৰে মানুহৰ কিছুমান আৱেগ আছে, মানুহৰ আৱেগে কিদৰে এজন ব্যক্তিক ছুপাৰ পাৱাৰ থকাৰ পিছতো এজন ভিলেন হ'বলৈ নাইবা ছুপাৰ হিৰ' হ'বলৈ বাধ্য কৰায়, সেইখিনি ইয়াত পৰিচালকে দেখুৱাইছে। এই চিনেমাখন আপোনালোকে চাব, সঁচাকৈ ভাল পাব। মই বিশেষ ইয়াত এক্সপ্লেনেশ্যন নিদিওঁ, কাৰণ এই চিনেমাখন আপোনালোকে এবাৰ চাওক, গম পাব যে মই কিয় এই চিনেমাখনক এখন স্পেচিয়েল চিনেমা বুলি কৈছোঁ। এই চিনেমাখন নেটফ্লিক্সত আছে। এই চিনেমাখনত যোনটো আৱহ সংগীত,
বেকগ্ৰাউণ্ড মিউজিকখিনিয়ে খুব ধুনীয়া কাম কৰিছে আৰু এই চিনেমাখনত কেমেৰা কাম মজা হৈছে চিনেমাখনৰ ক্লাইমেক্সৰ ঠিক আগে এটা ড্ৰোন শ্বট আছে সেই ড্ৰোন শ্বটটো আপোনালোকে চাব যদি মই মিছা কৈছোঁ আপোনালোকে ক'ব খুবেই মজা ড্ৰোন শ্বট লৈছে এই চিনেমাখনত যিসকল কলা কুশলীয়ে কাম কৰিছে মই তেওঁলোকক সঁচাকৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভকামনা দিছোঁ যে কাৰণ তেওঁলোকে ভাৰতত এখন ভাল ছুপাৰ হিৰো চিনেমা আনি দিছে সঁচা অৰ্থত বহুতে হয়তো মাৰ্ভেল ডিচিৰ লগত কম্পেয়াৰ কৰিব পাৰে অভিয়াছলি সেইটো স্বাভাৱিক কিন্তু আমাৰ ভাৰতৰ এটা নিজা ছুপাৰ হিৰো অৰিজিনেল কাহিনীৰ সৈতে আহিছে মিন্নাল মুৰলী আপোনালোকে এই চিনেমাখনক ছাপোৰ্ট কৰক হয়তো বহুতে অলৰেডি চিনেমাখন চালে কিন্তু যদি কোনোবাই চোৱা নাই প্লিজ এই চিনেমাখন হিন্দী ডাবিঙত আছে নেটফ্লিক্সত আছে প্লিজ চাওক সঁচাকৈ এই চিনেমাখন চাই ভাল পাব কম্পেয়াৰ নকৰিব মাৰ্ভেল ডিচিৰ লগত অ'কে কিন্তু এখন নিজা ভাৰতীয় চিনেমা হিচাপে চাওক ভাৰতীয় ছুপাৰ হিৰো চিনেমা হিচাপে চাওক আপোনালোকে ভাল পাব বেছি দীঘল নকৰোঁ ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আগন্তুক দিনবোৰত নতুন ভিডিঅ' আনিম মাতটো অলপ ভাগি আছে প্লিজ বেয়া নাপাব ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন ধন্যবাদ